যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য কৰিছিলে LPUPৰ সংক্ৰান্তত আৰু সেই মন্তব্যটো আচলতে তেওঁ GT-PGTৰ কথা কৈছিলে নে LPUPৰ কথা কৈছিলে এইখিনি কথা আমি বিতংকৈ আলোচনা কৰিম। তাৰ আগতে অকণমান আমি সেই ক্লিপটো আকৌ এবাৰ চাই লওঁ। কি ৰিক্ৰুটমেণ্ট এইটো? কোনটো বস্তু কি বস্তু মই বুজি পোৱা নাই। DW মানে এইটো এডভাৰটাইজ হৈহে গ'ল। জুলাইত পৰীক্ষা মানে জুলাইত এটা এইবাৰ নতুন নিয়মত কৰিছে তো জুলাইত হৈ যাবগৈ। দুমাহে হ'ল এতিয়ালৈকে এইটো জুলাইত হ'ব। আপোনালোকে চালে এই কথাখিনিৰ পৰা চাওক নতুন ছিষ্টেম দুটা ক্ষেত্ৰতে হৈছে, LPUPৰ ক্ষেত্ৰতো হৈছে আৰু GT-PGTৰ ক্ষেত্ৰতো হৈছে। কিন্তু যিখিনি কথা তেওঁ ক'লে আচলতে পৰীক্ষাৰ কথা কৈছে বা নতুন ছিষ্টেমৰ কথা ক'লে সেইখিনি কথা আচলতে GT-PGTৰ ক্ষেত্ৰত কোৱা যেন তেনেকুৱা এটা অনুমান হয় আৰু তেওঁ সেইটো চেঞ্চতে চাগে কৈছিলে, কাৰণ পৰীক্ষা এটা পতাৰ কথা কৈছে আৰু সেই পৰীক্ষাটো জুলাই ভাগত। এতিয়া কথাটো হ'ল GT-PGTৰ ক্ষেত্ৰত যদি জুলাইত পৰীক্ষা হয় তেওঁলোকৰ, তেতিয়াহ'লে তেওঁলোকৰ যিটো ৰিক্ৰুটমেণ্ট সেইটো আকৌ পিছলৈ গুচি যাব। কিন্তু কথাটো হ'ল LPUPৰ ক্ষেত্ৰত কেতিয়া নিযুক্তি হ'ব। LPUPৰ ক্ষেত্ৰত তেওঁ এনেকৈ পৰীক্ষাৰ কথা ক'লে, কিন্তু LPUPৰ কথা যদিও সুধিছিলে কিন্তু হয়তো তেওঁ GT-PGTৰ কথাখিনিহে উত্তৰটো দিলে। এতিয়া কথাটো হ'ল LPUPৰ নিযুক্তি হয়তো জুলাই মানতে হ'ব, কিন্তু LPUPৰ যিটো ভেৰিফিকেশ্যন বা যিখিনি অন্যান্য কাম থাকে হয়তো ইলেকশ্যনৰ আগত হ'ব পাৰে, কিন্তু নিযুক্তিখিনি হয়তো তেনেকুৱাতে গুচি যাব, জুন জুলাই এনেকুৱাতে গুচি যাব। আৰু GT-PGTৰ ক্ষেত্ৰত যিটো তেওঁলোকৰ পৰীক্ষাটো জুন জুলাই মানতেই হোৱাৰ চান্স এটা আছে আৰু তেওঁলোকৰ নিযুক্তিটো হয়তো আৰু পিছুৱাই যোৱাৰ চান্স আছে মানে। কিন্তু LPUPৰ নিযুক্তিটো হয়তো জুন জুলাই ভাগতেই হৈ যাব লাগে। যিখিনি ধৰক মুখ্যমন্ত্ৰীৰ কথা কৈছে এই কথাখিনিৰ পৰা আমি এইখিনিয়ে অকণমান অনুমান কৰিব পাৰোঁ যে তেওঁ হৈছে নতুন ছিষ্টেম বাৰু দুটাতে হৈছে, কিন্তু বিশেষকৈ নতুন ছিষ্টেম বুলি কোৱাৰ লগে লগে পৰীক্ষাৰ কথা এটা তেওঁ কৈছে। আৰু নতুন ছিষ্টেমৰ পৰীক্ষা সেইটো আপোনাৰ GT-PGTৰ ক্ষেত্ৰতে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কথা তেনেকুৱা এটা তেওঁ কোৱা যেন আমাৰ অনুমান হয়। আৰু যিহেতু LPUPৰ ক্ষেত্ৰত নতুনকৈ যিহেতু পৰীক্ষা দিব নালাগে আৰু এডভাৰটাইজমেণ্টটো গোটেইখিনিৰে ওলাই গৈছে, GT-PGT বা LPUPৰ গোটেইখিনি এডভাৰটাইজমেণ্ট ওলাই গৈছে। এই ক্ষেত্ৰত আমি এটা কথাই আমি ক'ব পাৰোঁ যে ধৰক এটা অনুমান কৰিব পাৰোঁ বা এটা প্ৰেডিক্ট কৰিব পাৰোঁ যে LPUPৰ নিযুক্তিটো হয়তো জুন জুলাইৰ ভিতৰত হৈ যাব লাগে আৰু GT-PGTৰ পৰীক্ষা যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সেইটো জুলাই মানত হোৱাৰ সম্ভাৱনা থাকিব আৰু নিযুক্তিটো হয়তো LPUPৰ আগত হ'ব আৰু GT-PGTৰ ক্ষেত্ৰত পিছত হোৱাৰ চান্সেছ থাকিব।